হেল্ল' গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো সকলোকে নমস্কাৰ। আৰু আজি হৈছে আজি চুকাফা দিৱস। তো চুকাফা দিৱস বুলি আমি আকৌ এবাৰ টিপামলৈ ওলাই যাওঁ। আজি বহুত দিন যোৱা নাই, 1 বছৰমান হ'ল চাগে মই টিপাম গৈছিলোঁ। তাৰপৰা এতিয়া টিপাম যোৱা নাই হৈছিলোঁ। তো আজি আকৌ টিপাম যাওঁ। তো মোৰ লগত আছে আজি চিন্ময়, তাৰপৰা এফালে আছে দুটা আমাৰ টপঙাকেইটা। তো ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে, কি হয় দেখুৱাই আছোঁ আপোনালোকক। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন। উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন। আমাৰ টিপামলৈ উঠা প্ৰথম দফা এনেকুৱা এতিয়া উঠিবলৈ কিমানটো জোচ আছে এতিয়া, কিমানটো উঠিব পাৰোঁ প্ৰথম এটাত, কিমান ওপৰলৈকে যাব লাগিব এতিয়া। গোটেইখিনি লাহে লাহে উঠি আহিছোঁ এতিয়া। গাইছ, ইমান ডোখৰ উঠি একদম ফেফালোৱে গোটেইকেইটা এইটো থাকি আহিছে চক। কি আনিব লাগিব? কেনেকুৱা লাগিছে অনুভৱটো? যাব নাই পোৱা গাইছ, চক এইডোখৰ উঠি গোটেইকেইটা অৱস্থা। সেইকাৰণে কওঁ বেছি ভাত চাত নাখাবি, তই ইমানটো মটো হৈ গৈছোঁ চাবালে। গাইছ, এবাৰ ভিউটো চাওক কেনেকুৱা লাগিছে। এতিয়াও টিপামখন আগৰ গতে শুৱনি হৈ আছে। মই ভাবিছোঁ দেই, ইমান ডোখৰ উঠি আহিলোঁ, আকৌ দেখিছে নহয় ৰাস্তাটো একদম খাৰা কি যে হ'ব এতিয়া। তোমাক মই ব্ৰেকআপ দিম। ৱাও, কি শুনিছোঁ এইবোৰ। বেকআপ দিয়া চেকআপ দিয়া নেমাৰিবা। মই আজি বেকআপ দিমেই আকৌ। মই পতামহে আৰু। আমাৰ লগত দেখিছে নহয় গাইছ, ল'ৰাবোৰ এনেকুৱা একদম পতাম নাই খাম এনেকুৱাই থাকে। এইটো বেকআপ দিব এতিয়া। খাওঁ কেতিয়া চক বাৰু। ৱাও, আমাৰ কেমেৰামেনটো চক দেই। যদি সুধো কেনেকুৱা লাগিছে টিপামলৈ আহি, কেনেকুৱা লাগিছে তোমাৰ? ফাৰ্ষ্ট টাইম আছে
ভাগৰ লাগিছে বহুত বহুত ওপৰতে আহি দিছোঁ এতিয়া গৈ থাকিম কিমান দূৰ ভাগৰ লাগে নাজানো কিন্তু ভাল লাগিছে মজা লাগিছে ব'লক এটা টিকাই টিকাই গৈ থাকোঁ আৰু ময়ো লাহে লাহে হাঁহি ধেমালিকৈ নগ'লে মানে অকলে গ'লে একদম ভাগৰটো বেছি লাগে সেইকাৰণে আমি হাঁহি ধেমালি কৰি গৈছোঁ তো আপোনালোকে চব কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে গাইছ ৰাস্তাটো চক ইমান এইটো থিয় ন তো উঠি যাবলৈ মানে একদম দিগদাৰ হৈ গৈছে ভাত চাত খাই নাহিলোঁ একদম কি ক'ম অৱস্থা একদম বেয়া হৈ গৈছে মানে তো যেনে তেনে গৈছোঁ আৰু ওপৰলৈ আপোনালোকৰ ওপৰত গৈ দেখাইছোঁ তলৰ ভিউটো কেনেকুৱা তো ব'লক গাছ ফাইনেলি এখোজ দুখোজ কৰি ইমানখিনি ওপৰলৈ আহিলোঁ কথাবোৰতো শুনি গম পাইছে কেনেকুৱা ভাগৰ লাগিছে তো এতিয়াও আছে চক তো ব'লক আৰু আপোনালোকেও মোৰ লগত আই লোক रुको जरा हमको भी लेके जाओ पीठ में उठा के গাইছ আপোনালোকে টিপামলৈ আহিলে যে একদম পানী চানী লৈ আহিব দেই ইয়াত দোকান আছে কিন্তু দোকানত পানী নাই আকৌ বহুত দুখ তই অভিধাক মই হাৰ নেমানো গ চলো লেটছ গ' এনেকুৱা হ'ব লাগে ভাইটিকেইটা আহা আকৌ তোমালোক ক'ত থাকি আহিলা নহ'ব নোহাই নহয় বিট দিয়া আকৌ ব'লক মই ওপৰত আহি এইটো পুৰা বাগানত পানী দিছে নিমখ পানী দিছে মুতি ল'ম বেচে আৰু ফাইনেলি আমি একদম ওপৰত পালোহি তো গোটেইকেইটা হালত একদম বেয়া হৈ আছে মানে তো নেদেখা সিহঁতৰ হালত কেনেকুৱা হৈ আছে তো আপোনালোকে চব ওপৰৰ পৰা ভিউটো আমাৰ পাহাৰটোতকৈ অলপ বেছি শুৱনি নেকি এইফালে গোটেই এইফালে সোণালী ধাননি ওলাই আছে তো গাইছ একদম ওপৰত পালোহি আমি এইটো হৈছে দেৱ মন্দিৰ দেৱী মন্দিৰ যেনে তেনে কৰি একদম পালোহি আৰু এইটো চব একদম ওপৰৰ অংশত আছে বৰ ধুনীয়াকৈ বনাই থোৱা আছে ইয়াতে লাচিত দিৱস এইফালে চব লাচিতৰ ফটো লগা আছে লাচিত দিৱস চুকাফা দিৱস এইফালে পতা হয় মানুহ আহে হাতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান গাইছ এতিয়া টিপামৰ ওপৰৰ পৰা নামিছোঁ এতিয়া নামি মেলি ঘৰ যাওঁ ঘৰ নাযাওঁ মানে ঘৰ যোৱাৰ আগত এতিয়া এই দিহিংখনৰ পানী শুকাই আছে ন তো অলপ চাওঁ তাৰ দৃশ্য কেনেকুৱা হয় যদি চাওঁ তো আপোনালোককো দেখাম নিশ্চয় তো ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে ন তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব তো ব'লক ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকক গাইছ উঠোঁতে যিমানটো ভাগৰ লাগিলে ন নামোতে গমেই নাপালোঁ কেতিয়া ওপৰৰ পৰা তললৈ পালোহি মানে তো সেইকাৰণে উঠাতকৈতো বেষ্ট নামাটোহে ভাল লাগে মানে তো চক নাই একদম আমি তলত পালোহি এতিয়া একদম তলত পালোহি উঠোঁতে যিমানটো ভাগৰ লাগিলে ন এতিয়া নামোতে গমেই নাপালোঁ মানে গাইছ আপোনালোকক যে কৈছিলোঁ তো দিহিঙলৈ আহিম বুলি তলত তো দিহিঙৰ নাজাৰাটো মানে এইটো এনেকুৱা হৈ আছে তো এতিয়া পিকনিক খোৱা ছিজন চলি আছে ন পূৰা চক এইফালে এইখিনি পূৰা পিকনিক খাইছে আৰু সেইফালেও খাইছে আমি এতিয়া এইফালে মানে ডাইৰেক্ট যাব নোৱাৰোঁতো তো সেইকাৰণে আমি ছাইডে হৈ মেলি এই সোঁ মাজত যাম এতিয়া সোঁ মাজত গৈ চাওঁ কেনেকুৱা লাগে তো দিহিঙৰ মানে একদম এতিয়া পানী শুকোৱা ছিজন ন তো মানে এতিয়া পিকনিক খাবলৈ মানুহ বহুত দূৰৰ পৰা আহে মানে এইডোখৰ ভাল পিকনিক খোৱা প্লেচ ক'ব পৰা যায় তো আমিও আহিব লাগিব ডিচেম্বৰ শেষত জানুৱাৰী ফাৰ্ষ্টত পূৰা গান চান লগাই পূৰা ফূৰ্তি কৰি আছে মানুহবোৰে তো গাইছ এতিয়া আমি দুটাই মানে একদম মোক মাজে মাজে ঘূৰি ফুৰিছোঁ অলপ চাইছোঁ জেগাবোৰ এই দুটাকেইটা থাকি আহিলে এইকেইটা আহিব মন নাহে তো ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তো ভাবিছোঁ এতিয়া
ৰ'দো ইমান দিছে, তো ভোকো লাগিছে, তো কিবা কিবি খাই লওঁগৈ আৰু আকৌ লগ পাম কেতিয়াবা নতুন এটা ভিডিঅ'ত। তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো আৰু নতুন নতুন ভিডিঅ' এতিয়া আহি আছে বৰ্তমান, ভাল ভাল ভিডিঅ', কাৰণ কিয়নো এতিয়া লাষ্ট ডিচেম্বৰ আহিছে আৰু জানুৱাৰী 1 আহি আছে। তো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে আপোনালোকে অলপ ভাল ভাল নতুন নতুন ভিডিঅ' পাব। আপকামিং আহি আছে মানে অলপ। তো আজিলৈ ইয়াতে শেষ কৰোঁ, তো আকৌ লগ পাম। তো বাই বাই।